যে এই বিটিআর অঞ্চলত আমাৰ আদিবাসী ৰাইজে যুগ যুগ ধৰি প্ৰাই বসবাস কৰি আছে। হয়, সঁচাকৈয়ে প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সমন্বয় সমিতি তৰফৰ পৰা যেহেতু আজি চাবলৈ গ'লে আদিবাসী চাওতালসকল, ওৰা মুণ্ডাসকল, খাৰিয়াসকল দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছে, আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে। আৰু এইবুলি আমি শুনিবলৈ পাই আছোঁ যেহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই এটা আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ যোজনা চলাইছে। তো এইটোৰ ক্ষেত্ৰত আমি আজিৰ দিনত চাবলৈ পাই আছোঁ এছাম জনগোষ্ঠীয় লোকে যে আদিবাসীসকল যে অতীতৰ পৰা ইয়াৰে বাসিন্দা হয়, যেহেতু আদিবাসীসকল পূৰ্বপুৰুষৰ পৰা ইয়াত আছে, যেহেতু অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয়। আৰু আমি ইতিহাস যদি আজিৰ দিনত চাবলৈ যায়, প্ৰথম অসমত থকা মানুহ হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠী। আৰু আজিৰ দিনত আমি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষতে আজি বিৰছা মুণ্ডা গৌৰৱ দিৱস পালন কৰি আছে। আৰু সেই বিৰছা মুণ্ডাৰ বংশকে আজিৰ দিনত অসম চৰকাৰে চিনাত ভুল কৰি আছে। তো সেই গতিকে আমি যিহেতু দীৰ্ঘদিন ধৰি আমি আন্দোলনেই কৰি আছোঁ, আজিলৈকে সমস্যাটো সমাধান হোৱা নাই। যদিও অলপ গ্ৰীণ ছিগনেল পাইছোঁ, 25 তাৰিখত এটা প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে, যাতে এই প্ৰতিবেদনটো যাতে স্পষ্টকৈ আদিবাসী চান্তাল হিচাপত, ওৰা হিচাপত, মুণ্ডা হিচাপত যাতে দাখিল কৰে, এইটোক লৈ আজিৰ এই দল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা তথা আমাৰ বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ। আৰু এই বিশাল গণসমাৱেশ আয়োজন কৰাত আমাৰ কোকৰাঝাৰ জিলাত যিমান আদিবাসী ছাত্ৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ জাতীয় দল সংগঠন আছে, চবেই একেলগে যৌথভাৱে আজি আমি সংগ্ৰামটো কৰি আছোঁ, যাতে চৰকাৰে গম পায় অৰিজিনেল আদিবাসী ইয়াত আছে আৰু পূৰ্বপুৰুষৰ পৰা আছে, আৰু সিহঁতে নিজৰ প্ৰাপ্যৰ কাৰণে অধিকাৰৰ কাৰণে যুঁজি আছে, আৰু এইটো যাতে আমি পাবলৈ সক্ষম হয়। যেহেতু চৰকাৰে কৈছে যে যিবিলাক জনগোষ্ঠীয়ে 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইসকল এইটোৰ মানে পাব। তো সেই 5টা ক্ৰাইটেৰিয়া আমাৰ টোটেলি ফুলফিলেই আছে। গতিকে এইটোৰ কাৰণে আজিৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীখন আমি ওলাইছোঁ যে এই বিটিআৰ অঞ্চলত আমাৰ আদিবাসী ৰাইজে যুগ যুগ ধৰি প্ৰাই বসবাস কৰি আছে। এই বসবাস কৰি থকা আদিবাসী ৰাইজক ভূমিৰ পট্টা দিব লাগে, নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই 3 জেনেৰেশ্যনৰ যি নিয়ম লগাই থৈছে সেই নিয়মখিনি আঁতৰাব লাগে, আমাক নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই গোটেইখিনি দাবী আমি আজি উপস্থাপন কৰিব বিচাৰি আছোঁ। আৰু অসম চৰকাৰক, ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ যে আজিৰ এই আন্দোলন এই আৰম্ভণিহে, এই আজিৰ আন্দোলন আৰম্ভণি হয় আৰু ইয়াৰ পাছত আমাৰ যি গণ আন্দোলন অব্যাহত থাকিব। ধন্যবাদ, জহাৰ।